1 2 3 উঠ এই আজি বানাত আহি পাইছোঁ এই চলি আহি পাইছোঁ তোমাৰ ৰাতিপুৱাই অ' চলিয়া তহঁতে পানী খাই আছে না পানী খা নাই আমাৰ ইয়াতে ব্যায়ামৰ কিছুমান নিয়ম আছে দেই সেই নিয়মকেইটা আজি চব বুজাই দিম হা কি নিয়ম কৰি পেলাই কি ব্যায়াম কৰিব লাগিব সেই নিয়মখিনি পালন কৰি দিলে হ'ব ঠিক আছে চলিয়াত ৰাতিপুৱা আহি গৈছি এতিয়া তোমাৰ মাজত ব্যায়ামো শিকাম আৰু কিছুমান এটা খেলাও দিম চলিয়াত ধুনীয়া দেই চলিয়াত মোৰ নাম কি কম আছে চকলেট ভাই চব চলি চিনি পাইছে চলিয়াত দেখিছে না তহঁতোক বিনামূলীয়াকৈ লাষ্টত চকলেট দিম চকলেট ভাল পা নাপায় চলিয়াত ভাল পা মই তহঁতক চকলেট দিম লাষ্টত আৰু এটা খেলাও দিম আজি এনেকুৱা খেলা দিম কিছুমান তহঁতে খেলি পোৱা নাই মই ব্যায়াম শিকালোঁ হ'ল ৰাতিপুৱা উঠি নিয়মটো পালন কৰি পেলাই আহিবি কালিৰ পৰাই হয় না আজি এতিয়া তহঁতৰ মাজত যিহেতুকে মই আজি আছোঁ এটা ব্যায়ামটো দেখালোঁহি অলপ এটা খেলা দি দিওঁ হয় না খেলা হ'ল কি উঠে বহা আৰু চকলেট উঠব কৰি চকলেট আগত দি দিব লাগিব চকলেট আহিব থাপিলি হ'ল হ'ব চলিয়াত তহঁতৰ মাজত এতিয়া খেলা দিব আছোঁ খেলাটো নাম হ'ল কি উঠব আৰু চকলেট মই কওঁ দেই যদি উঠ বুলি কওঁ উঠিম ব বুলি ক'লে বহিম চকলেট বুলি ক'লে চকলেট ল'ম হ'ব আৰু এটা নিয়ম আছে কিন্তু দেই কিবা কাৰণত আমি থিয় হৈ আছোঁ মই চকলেট বুলি ক'লোঁ তহঁতে যদি ঘপকৈ চকলেট ল'ব যা কিন্তু আৰু দেবি কিয় কৈছোঁ তহঁতে যেতিয়া বহি থকা অৱস্থা চকলেট ল'ব লাগিব মন ৰাখবি হা এতিয়া আৰম্ভ কৰিম হয় চলিয়া চাবি দেই আৰম্ভ কৰিব আছোঁ এতিয়া তহঁতে এতিয়া মানে থিয় আছে না চলিয়া 1 2 কি হ'ল দুইতে বলি নাই ব বুলি কয় নাই ভালকৈ নিয়মটো শুনি ল'বি 1 2 3 ব ঠিক আছে শুন এইবাৰ মই হাৰিছোঁ এইবাৰ মই ব বুলি কওঁতে উঠা আউট ব উঠ চকলেট আউট ইজনে কৰিছোঁ থিয় হৈ থকা পাছত চকলেট যাব আহিলে আউট 1 2 3 ব উঠ চকলেট ব উঠ ব 1 2 তহঁতে উঠছি যা চাই দিওঁ যা উঠি দিছে নহয় 1 2 3 উঠ দুই তিনি উঠ ব চকলেট বুলি কওঁ হা 1 2 3 উঠ No. ঠিক আছে চলি আছে এতিয়া 1 2 3 4 5 6টা চলি আছে চকলেট দিবা তাতে চলি আছে খাবি কিন্তু কোন কিমান পায় 1 2 3 ব উঠ চকলেট ব চকলেট কি হরে লোক তুমি কেটে পাইছা আরো চকলেট তুমি কেটে পাইছা মানে কেটে পাইছা চকলেট 3টা পাইছি চকলেট তই কেটে পাইছা এটা তই কেটে পাইছা এই বা 3টা চকলেট পাইছে ইউ তহঁতে এটা পাইছা এই চলিয়া ই নাপালি তই কিয়া চকলেট বিগত ৰখি আছা তাৰ পেলাই যাম চলিয়া খেলা লাগিছিল নাই কালি আৰু আহিম না মই এখন জেগাত আহিম মানে কালি তাতে কৰা কথা আছিল আহি সকলোৱে ইয়াতে কৰিব চবে সকলোৱে আহিলি হ'ল হা কালি কিন্তু আহোঁতে নিয়মটো পালন কৰি আহিব লাগিব কি নিয়ম পানী খোৱা নিয়ম বেলেগ পালন কৰিবি নকৰি বেলেগ কথা কিন্তু পানী খোৱা নিয়মটো সেইটো বাধ্যতামূলক কৰিব লাগিব কাৰণ কি পানী নোখোৱাকৈ যদি ব্যায়াম কৰোঁ কোনো লাভ নহ'ব চলিয়া এতিয়া বাই দেই কালি আকৌ লগ পাম কালি এটা নতুন খেলালৈ আহিম হা চলিয়াত চলিয়া যদি ভিডিঅ'টো ভাল লাগছি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিবি দেই চলিয়াত এতিয়া বাই